গোসাইগাঁও কোৰ্টৰ বাৰ এছ'চিয়েশ্যনত হৈছে আজি যে আমাৰ এজন গোসাইগাঁও বাৰ এছ'চিয়েশ্যনৰ এজন ছিনিয়ৰ মেম্বাৰ চামাত তেওঁক কোনোবা দুৰ্বৃত্তই তেওঁৰ ঘৰতে সোমাই পেলাই মুখত চকুত আৰু গোটেই গাতে মোটামুটি এচিড মাৰিলে তাৰ অৱস্থাটো একেবাৰে বেয়া হৈ গ'ল। এতিয়া গোসাইগাঁও হস্পিটেলত লৈ আহিছিল, ইয়াৰ পৰা ৰেফাৰ কৰিলে ধুবুৰীত লৈ গৈ আছে। তাৰ চকু যিটো লেফ্ট ছাইডৰ চকুত বেয়াকৈ আঘাত পাইছে। এইটো এটা অধিবক্তাৰ ওপৰত এনেকুৱা দুৰ্বৃত্তই আক্ৰমণ কৰিব আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। এইটো এটা গৰিহণাৰ বিষয়। এডমিনিষ্ট্ৰেশ্যনক এইখিনি আহ্বান জনাম, তেওঁলোকে যাতে সঠিকভাৱে তদন্ত কৰি কোনে দোষী হয় তেওঁক উপযুক্ত শাস্তি বিহে। এইখিনিয়ে। মই সেইখিনি দেখা নাই, মই শুনিছিলোঁ যে তেওঁ সেই সময়ত ইউনিফৰ্মতে আছিল। জাষ্ট কোৰ্টৰ পৰা ঘৰত সোমোৱাৰ সময়তে এনেকুৱা কাম কৰিলে। আৰু দুৰ্বৃত্তজন আগৰ পৰাই মানে তেওঁৰ ঘৰত মানুহ নথকাৰ সুযোগত তেওঁৰ ঘৰত ভিতৰতে আছিল বুলি মই শুনিছোঁ। সেইখিনি তেওঁ ক'ব পাৰিব, আমি এই বিষয়ে একো নাজানো। কোনোবাই কৰিছে, নহ'লে আৰু এনেকুৱা এচিড কোনে আছে, তাৰ কোনোবা শত্ৰু আছে তেনেকুৱা কৰিব পাৰে। এতিয়া কোনে কৰিছে এইটো পুলিচে তদন্ত কৰিলে বাহিৰ হ'ব।